এইপিন্দি কেটা বোলে চাহ বাগানত বোলে যোৱা যায়। আমি আইছোঁ এইপিন্দি আৰু আপোনাৰ সেইপিন্দি ট্ৰেইন ষ্টেচনত যোৱা যায়। আৰু এইপিনে এটা ৰাস্তা এটা গৈছে, কিন্তু আমি যাম বুলি ভাবি আছোঁ এইপিনে। এইটো দেখিবলৈ বহুত ধুনীয়া যেন পাই আছোঁ ঠাইটো। তো এবাৰ যাই পেলাই চাওঁ ইফালে কি আছে, চাবলৈ বহুত ইচ্ছা আছিলে, চাবলৈ যাওঁ। তো গাইজ বহুত দিন মূৰত আপোনালোকৰ মাজত মই আকৌ এবাৰ আহিছোঁ। এইপিনে আপুনি মোৰ বেক চাইড দেখিব পাৰে এটা ৰাস্তা গৈছে, ইপিনে বোলে চাহ বাগানৰ পিনে যোৱা যায়। তো এইফালে মই কেতিয়াও অহা নাছিলোঁ, আজি প্ৰথমবাৰ আহিছোঁ। এনে ট্ৰেইন আপোনাৰ এইপিনে দেখিব পাৰে, এইপিনে আপোনাৰ ট্ৰেইন ষ্টেচন, আমাৰ এই গোৱালপাৰা যোনটো ট্ৰেইন ষ্টেচন আছে সেইপিনে আছে। আমি আহিছোঁ এইপিনে, মই আহিছোঁ আৰু মোৰ ভাইটি কানাই আহিছে। তো ভাবি আছোঁ যে আমি এইপিনে যাম, এইপিনে ৰাস্তা এটা গৈছে দেখিব পাৰে আমি এইপিনে যাম। আৰু আপুনি দেখিব পাৰে মোৰ বেক চাইডে আৰু এটা ৰাস্তা আছে আপোনাৰ এইপিনে ক'ত যায় নাজানো, আৰু এইপিনে ক'ত যায় মই এইটোও মই নাজানো, কাৰণ এইপিনে মই কোনোদিনে অহা নাই মই। তো গতিকে ভাবিছোঁ যে এইপিনে এবাৰ যাই চাই আহোঁ কি আছে। আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে জড়িত হৈ থাকিব, ভিডিঅ'টো মোৰ চাই থাকিব। তেনেকৈ স্কুটিত বৈ ল'লোঁ আৰু আমি এইপিনে সেই ৰাস্তাটো এইটো ৰাস্তাতে ক'ত যোৱা যায় মই নাজানো। আজি মই প্ৰথমবাৰ ইপিনে ফুৰিব আহিছোঁ। মোৰ ভাইটি ইয়াতে আগলৈ আহিছিলে, তো এবাৰ যাই পেলাই চাওঁ ক'ত যোৱা যায়। মই শুনামতে এইফালে আপোনাৰ চাহ বাগানৰ পিনে বোলে যোৱা যায়। তো আহি পেলাই এটা ডাঙৰকৈ এটা গেট দেখিবলৈ পালোঁ, মন্দিৰৰ গেট হয় এইটো, আপোনাৰ মা কালীৰ মন্দিৰৰ গেট হয়। তো এবাৰ মন্দিৰৰ গেটৰ ভিতৰত প্ৰৱেশ কৰিব চেষ্টা কৰিম। আমি আহি পালোঁ মন্দিৰ। তো এইটো মন্দিৰত আমি আগে পিছে আমি কেতিয়াও ইয়াত অহা নাই। তো আজি আমি এইপিনে ভিতৰলৈ আমি প্ৰৱেশ কৰিম। এনেকৈ মন্দিৰৰ গেটৰ ভিতৰেদি প্ৰৱেশ কৰিলোঁ। ইয়াতে বৰষুণ দিয়াৰ বাবে বহুত পিছল হৈ আছে আৰু বহুত বোকা হৈ আছে। খুব পিছল, জেগাটো বহুত পিছল হয়। ইফালে ভৰি শ্লিপ কাটা হয়, স্কুল শ্লিপ কাটি আছে দেখিব পাৰে। আৰু এইপিনে মোৰো ভৰি শ্লিপ কাটিলে, ভৰি শ্লিপ কাটিব দেচোন, যিহেতু বৰষুণৰ বতৰ হয়। তো এনেকুৱাই খেতি পথাৰো আছে, দেখিবলৈ ভাল লাগি আছে। আৰু ইয়াত মই মানুহ দেখা পোৱা নাই, একদম মানে চুনচান হৈ আছে। তো এনেকুৱা পাহাৰত যাব লাগে, আমি পাহাৰত এনেকৈ যাম। আৰু এইপিনে খেতি পথাৰ খুব ধুনীয়া সৌন্দৰ্য। এইপিনে খেতি পথাৰ ৰাস্তাটো বহুত বেয়া হয়, আৰু এইপিনে আমাৰ স্কুটিখন এই যে পাৰ্কিং কৰি পেলাই আমি আহিছোঁ। চ' ভাইটি আগত যাই আছে, মই পিছে এটা হাতী ওলাই নেকি? এয়া আমাৰ মা কালীৰ মন্দিৰ হয়। আমি এইপিনে আহিছোঁ, ইয়াত দেখা আছে শ্ৰী জয় লক্ষী মা কালী মন্দিৰ কমিটি। চ' এইটো ইয়াত গৰু বান্ধিছে। তো পৰিৱেশটো এনেকুৱা টাইপৰ হয়, অলপ ভয়ানক টাইপ। এইপিনে আপোনাৰ চাহ বাগান আৰু এইপিনে উৎপত বিল। চ' চাহ বাগান যাবি, চাহ বাগানত বহুত দূৰ। ভাইটি কমতে চাহৰ বাগিচালৈ ফুৰিব যোৱাৰ বাবে অলপ দূৰত যাব লাগিব। তো এনে অলপ ওলাই আহিছোঁ গধূলি সময়ত, এনেকুৱা ভিতৰীয়া ঠাইৰে ফুৰিব বৰ ভাল লাগে। তো গধূলি সময়ৰ যোনটো পৰিৱেশ ভিতৰীয়া ঠাইৰ অলপ গাঁৱৰ ফিল দিয়ে। তো একচুৱেলি এইটো গাঁৱে হয়, কিন্তু এনেকৈ ফুৰি গধূলি টাইমত বহুত ভাল লাগে। তাতে আৰু বৰষুণৰ বতৰ, এনেকুৱা স্পীড ব্ৰেকাৰৰ ওপৰেৰে গৈ আছোঁ, দেখোঁ ক'তলৈকে যোৱা যায় আৰু কোনফালেদি ওলোৱা যায়। তো এনে অলপ ওলাই আহিছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। এনেকৈ গৈ থাকোঁতে দাদা এজনক লগ পালোঁ, দাদাজনক সুধি পেলাই চাওঁ যে কোনদি ওলোৱা যায়। গলিটা দি দাদাজনে ক'লে চামগুৰি গেন্দ্ৰা। তো একো চিনি নাপাওঁ এইটো ক'ত আছে। তো এনেকৈ ফুটবল খেলি আছে গধূলি সময়ত। তো আৰু এনেকৈ ভিতৰীয়া ৰাস্তাৰে গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মিউজিকৰ সৈতে ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব। কমেণ্ট বক্সত জনাবচোন কাৰ এনেকুৱা গধূলি সময়ত ভিতৰীয়া ঠাইৰে ফুৰি ভাল লাগে। তাতে আৰু বৰষুণৰ বতৰ, কিনকৈ বৰষুণ পৰি আছে আৰু এনেকৈ ভিতৰীয়া ঠাইৰে ফুৰি আছোঁ। তো চাগে সকলোৰে ভাল লাগে। আপোনালোকে কিছুমান চাগে আগতেও এইফালে আহিছে। তো এইফালেদি আপোনাৰ উৎপত বিললৈ যোৱা যায়। এনেকৈ ঘূৰি ফুৰি ভিতৰীয়া ঠাইৰ পৰা উৎপত বিললৈ ওলাই আহিলোঁ। আৰু এই উৎপত বিলৰ কথা আপোনালোকক কি ক'ম, আপোনালোকে জানেই যে এইটো টুৰিষ্ট প্লেচৰ ভিতৰত এইটো এটা প্লেচ পৰে। আৰু ইয়াত গধূলি সময়ত মানুহ আহিয়ে থাকে ফুৰিবৰ বাবে। আৰু আপোনালোকে ইয়াতে বহুত মানুহ আহিছে, আগতে আহিছিলে, আৰু আপোনালোকে ইয়াৰ বিষয়ে ভালদৰে জানেই। তো এনে অলপ গধূলি সময়ত ভিতৰীয়া ঠাইৰে ঘূৰি ফুৰি ডাইৰেক্ট উৎপত বিললৈ ওলাই আহিলোঁ। আৰু ইয়াতে অকণমান ফুৰি 2 কপি ফটো উঠি কিনে এনেই অকণমান কিবা এটা খাই। আজি মই বহুত দিন মূৰত এনেকুৱা এটা ব্লগ বনাব চেষ্টা কৰিছোঁ। তো এনে মই মিনি ব্লগ বনাওঁ। তো আজি এনেকুৱা ব্লগ বনাব চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকক যদি ভাল লাগে, তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ দালি বাদাম খাই পেলাই আৰু এনেকৈ ভিউৰ লগত দালি বাদাম